welcome to my channel Ankita আৰু আজি এতিয়া মই একচুয়ালি কলেজলৈ যাব ওলাইছো আৰু আজি এক্সামৰ লাষ্ট ডে হয় মানে MBA ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ এক্সামৰ লাষ্ট ডে হয় সেইকাৰণে ভাবিছো আজি ব্লগ কৰাৰ বহুত দিন ব্লগ কৰা নাই তো ভাবিলো মই মানে আজি ব্লগ এটা কৰো কাৰণ ফুৰিবও যাব পাৰো আজি আৰু নাযাবও পাৰো কোনো একো ঠিক হোৱা নাই কাৰণ সব পঢ়াত ব্যস্ত ন তো ডাইৰেক্টলি মানে একো এতিয়ালৈকে ঠিক হোৱা নাই তো মই ৰেডি হৈ লৈছো এতিয়া কলেজ যাম মানে মোৰ ফ্ৰেণ্ড আহি পোৱা নাই এতিয়ালৈকে মই চাই আছো ইয়াতে ৰখি পেলাই আহিলে ওলাই যাম কাৰণ মানে ভিৰ লাগে লখৰাত বহুত ভিৰ লাগে সেইকাৰণে আহিলেই ওলাই যাম আৰু তো ইয়াতে এনেকৈ ৰখি পেলাই চাই আছোঁ মানে ভাবিলোঁ আজি ব্লগ কৰোঁ আৰু আজিৰ দিনটো অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি কৰোঁ কেনেকৈ কি কৰোঁ কলেজত তাকে আৰু সেয়াই আৰু তো বলক আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট ইয়াৰ ৰখি আছোঁ আৰু এই ফুলকেইটা ঘাঁহ হয় বাৰু নাজানো কি ঘাঁহ হয় এইটো ইমান দেখিছেনে পুৰা লেভেণ্ডাৰ কালাৰ হৈ যায় ইমান ভাল লাগে ফুলকেইটা মই বেক কেমেৰা কৰি দেখাই আছোঁ ফুল নহয় একচুৱেলি ঘাঁহ হয় কিন্তু মানে ঘাঁহত মানে লেভেণ্ডাৰ কালাৰৰ ফুল মানে হয় আৰু ইমান ধুনীয়া দেখি এইকেইটা এয়া আমি ওলালোঁ আৰু আজি লাষ্ট এক্সাম কাৰণে মনটো ভাল লাগি আছে আৰু এই দুজনীৰ মাজত মই এনেকৈ বহি লৈছোঁ আৰু এতিয়া কলেজলৈ গৈ আছোঁ আৰু আমাৰ এক্সাম খতম আৰু চব ইয়াতে চাওকচোন চব ঘূৰি আছে আৰু অকণ অকণ বৰষুণ পৰিছে এইয়া গোটেই অকণমান পৰিছে আৰু ওপৰৰ পৰা তাহাঁতে যে জঁপিয়াব এক্সাইটমেণ্টত অ' মাই গড এক্সাইটমেণ্ট নহয় একচুৱেলি এনেই জঁপিয়াব এইয়া গোটেইকেইটা ইয়াতে ৰখি আছে এতিয়া বৰষুণে আহিছে অকণ এইবাৰ আকৌ ই জঁপিয়াব অ' মা চবে জঁপিয়াই আছে তাকেই ওপৰৰ পৰা জঁপিয়াব পাৰে হেল্ল' গাইজ হেল্ল' আজি বহুত ঠাণ্ডা বতৰ পৰি গ'ল হঠাতে বৰষুণ আহি গ'ল কিন্তু পৰীক্ষা বেয়া হৈ গ'ল পৰীক্ষা বেয়া হৈ গ'ল বোলে এই জঁপিয়াব চবে কৈ আছে কেনেকৈ জঁপিয়াব চাওকচোন আৰু এই ভিডিঅ' তুলি আছে জঁপিয়াই চলি আছে চলি থাকক আকৌ জঁপিয়াই আৰু মোকো ফ'ৰ্চ কৰে জঁপিয়াব চাওকচোন ইচ আমাৰ ছোৱালী মানে অকল বিদিচাই জঁপিয়াইছে আৰু কোনোবা জঁপিয়াব যায় এই ওপৰৰ পৰা জঁপিয়াব পাৰে পূৰা তললৈকে থাকচকৈ কামেই খতম আৰু বৰষুণ দিছে আৰু লাহে ডাঙৰকৈ বৰষুণ আহি আছে আৰু চাগে আমি এতিয়া ক'ৰবাত খাবলৈ যাম আৰু যদি যাওঁ দেখাম বাৰু এইটো কালু চাওক না কি বদমাছ চাওক মাতিলে কেনেকুৱা কৰে এয়া দেখিছেনে ই মানে তাৰ নখৰাই বেলেগ মানে মাতিলে কালু এয়া সি এনেকৈ থাকে আমাৰ কলেজতে মানে থাকে এইখন আমাৰ কলেজ আৰু এনেকৈ কলেজতে থাকে আৰু সি এনেকৈ ঘূৰি পাকি চাওকচোন কি কৰি আছে ফূৰ্তি আৰু তাৰ বেলেগ লেভেল সি বেলেগ দুনীয়াতে থাকে আৰু এইফালে মানুহকেইটা আমাৰ কলেজটো আজি একদম চাৰ্কাছ টাইপ হৈছে এয়া এইফালে জঁপিয়াই আছে আকৌ এইফালে আকৌ বাইক শিকি আছে এতিয়া আমি কলেজৰ পৰা ওলাই দিলোঁ আৰু ভাবিছোঁ ক'ৰবাত খাবলৈ যাওঁ আৰু আগত যে এইবোৰ স্কুটি বাইক দেখিছে এইবোৰ চব AIMৰ ষ্টুডেণ্ট হয় মানে আমাৰ ফ্ৰেণ্ড হয় তো এনেকৈ গোটেইবোৰ একেলগে গৈ আছোঁ আৰু চব এইবোৰ AIMৰ আৰু এয়াও AIMৰ ফ্ৰেণ্ডে হয় আমাৰ কলেজৰ চব আগ পিছ কৰি এনেকৈ গৈ আছোঁ ভাল লাগিছে আজি এনেকৈ এইবোৰো AIMৰ ফ্ৰেণ্ড হয় আমি মানে এতিয়া চিলহাটত মানে খাবলৈ আহিছোঁ আৰু মানে মানুহবোৰ হেৰাইছে চাগে কিছুমান এইবোৰ আহি পাইছোঁ এইখন এখন গাড়ী আহি পাইছে আৰু সেইফালে আহিছে বাৰু কিছুমান আহি পোৱা নাই চিলহাটত আহিছোঁ মানে চাওঁ আৰু এই ওপৰতে ৰখি আছে নাই ওপৰত নাই বাৰু ই আহিছে আমি মানে যোনখন আহিছিলোঁ সেইখন বন্ধ এতিয়া আৰু বেলেগ এখনত গৈছোঁ মানে চিলহাটখন বন্ধ নহয় একচুৱেলি মানুহ বহুত আৰু আমাৰো বহুত ষ্টুডেণ্ট আছে আৰু আমাৰ ভোক কিমান লাগিছে একদম সঁচাকৈ দেই বহুত ভোক লাগিছে এক্সাম দি পেলাই ফাইনেলি আহি পালোঁ জি টাউন কেফে বাপৰে মোক পালে হ'ল আৰু কিবা খাব পালে হ'ল আমাৰ এনেকুৱা অৱস্থা আহিছে অঁ বে এনেকুৱা ভোক লাগিছে ন ৰাতিপুৱা কেতিয়া খোৱা কচোন মই ৰাতিপুৱা 9টাতে ভাত খাইছোঁ তাৰপিছত আৰু এনেকৈ ভোকতে এতিয়া কেইটা বাজিল 5টামান বাজিল চাগে 6টা বাজিছে সেই 9টাতে ভাত খোৱা আৰু এতিয়া
ফাইনেলি আহি পালোঁ আৰু এইখনত মানুহ কম আছিলে আৰু আমাৰ বহুত ষ্টুডেণ্ট থকাৰ কাৰণে চিল্লাটোত যাব নোৱাৰিলোঁ, এইখন চুজ কৰিলোঁ আৰু এইখনতে আহিলোঁ। ইয়াতে আমি গোটেইবোৰে বহি আছোঁ, বহি মানে এনেকুৱা বহি আছোঁ, এইয়া মানুহ। আহি পালোঁ আৰু ভণ্টি মানে সেয়া বজাৰলৈ গৈছিলে, শ্বপিং গৈছিলে, শ্বপিং যাই পেলাই এটা জেকেট আনিছে, এইটো দেখাই আছোঁ ৰ'ব, ভাল লাগিছে জেকেটটো, তাইক পিন্ধিলে ভাল লাগে, ময়ো পিন্ধি এবাৰ দেখাম বাৰু আপোনালোকে কেনেকুৱা লাগে। কোট টাইপ হয়, ব্লেজাৰ টাইপ হয় এইটো, মানে বিয়া বা এনেকুৱা পাৰ্টিত পিন্ধিবৰ কাৰণে ভাল আৰু পিন্ধি দেখাই আছোঁ। আৰু ঘৰ আহি পালোঁ, এতিয়া 8টাই বাজিছে, আমাৰ মানে ইমান মানুহ গৈছোঁ ন, তাহাঁতে আৰু মানে বনাওঁতে বহুত টাইম লাগিছে, তো বনাই মেলি তাহাঁতে বনাই অৰ্ডাৰ মানে আহি পাওঁতে আমাৰ বহুত টাইম লাগি গৈছে, সেইকাৰণে খাই আহোঁতেও দেৰি হ'ল। তো এইটো মই পিন্ধি পেলাই দেখাই আছোঁ। এইটো ক'ত লৈছে তাই, মোক পিন্ধোতে যে কেনেকুৱা লাগিছে ন, সৰু বাচ্চা লাগিছে। মানে তাই মোতকৈ সৰু হয়, ক্লাছ 6ত পঢ়াটো, সেইকাৰণে তাইক ভাল লাগে। মই বেক কেমেৰা কৰি দেখাইছোঁ, মানে এনেকুৱা হয় ক'তটো। এইটো বহুত ঠাণ্ডাত পিন্ধিবৰ কাৰণে ভাল আৰু বিয়াত বা এনেকুৱা পাৰ্টিত পিন্ধিবৰ কাৰণে ভাল। মই বেক কেমেৰা কৰি দেখাই আছোঁ। এইটো পিন্ধিয়ে আৰু ব্লগটো এণ্ড কৰোঁ, মানে একেলগে ড্ৰেছ চেঞ্জ কৰিম এতিয়া, মানে ফ্ৰেছ হ'ম আৰু। তো ভাবিলোঁ ব্লগটো এণ্ড কৰোঁ, আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ইফ ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।